যি ড্ৰাইভিং লাইসেন্স এই ড্ৰাইভিং লাইসেন্স আমি ইতিমধ্যে যথেষ্ট সৰলীকৰণ কৰি অনা হৈছিল যে ড্ৰাইভিং লাইসেন্স ঘৰতে বহি অনলাইনত এপ্লাই কৰা অনলাইনত পোৱা এই ধৰণৰ ব্যৱস্থাসমূহ হৈছিল য'ত আমি সিটিজেন সেন্ট্ৰিক সাৰ্ভিস বুলি কয় সাৰ্ভিস বিলাক আমি বঢ়াই লৈ আহিছিল এতিয়া আজি কেবিনেটে এটা অনুমোদন দিছে যে এতিয়াৰ পৰা ড্ৰাইভিং লাইসেন্স আৰু আমাৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আৰসি আৰু ড্ৰাইভিং লাইসেন্স এই সকলো ডিজিটালি পাব ডিজিটালি মানে ডিজি লকাৰতে হোক বা যিকোনো তেওঁলোকে অনলাইনত পাব ইয়াৰ আৰু হাৰ্ড কপিৰ প্ৰয়োজন নাই কোনোবাই নিজে প্ৰয়োজনে হাৰ্ড কপি উলাই ল'ব এতিয়া অনলাইনত তেওঁলোকে সকলো আৰু এতিয়া পোষ্টেল দিলে পাব নালা অসুবিধা হ'ল কাৰ্ডখন হেৰালে এই ধৰণৰ কথা নাই তেওঁলোকে অনলাইনতে নিজৰ ড্ৰাইভিং লাইসেন্সখন থাকিব যিকোনো ড্ৰাইভিং লাইসেন্স দেখাব লাগিলে ডিজি লকাৰত থাকিব তাৰ পৰা ড্ৰাইভিং লাইসেন্স দেখাব ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট দেখাব সেইবিলাকে তাৰ কাৰণে হাৰ্ড কপিৰ প্ৰয়োজন নহয় গতিকে এতিয়া আজিৰে পৰা ড্ৰাইভিং লাইসেন্স আৰু ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট ইলেক্ট্ৰনিকেলি সেলফ প্ৰিন্টেড PDF ফৰমেটত দিয়া হ'ব আৰু সেইখিনি ডিজিটালি পাব য'ত ডিজি লকাৰ বা এনেকুৱা ধৰণৰ নিজৰ ব্যৱস্থাৰ মাজত তেওঁলোকে ৰাখিব পাৰিব গতিকে আজিৰে পৰা এটা নতুন সিটিজেন সেন্ট্ৰিক সাৰ্ভিস এটা আৰম্ভ হ'ল যেটো অসমৰ মানুহে যেনেকে আগতে বিভিন্ন মাৰ্কশিট ইত্যাদি ডিজিটালি বা ডিজি লকাৰত ৰাখিছিল হেনেকে সেই একেই পদ্ধতিৰে নিজৰ ড্ৰাইভিং লাইসেন্স নিজৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট ইত্যাদি তেনেকে ৰাখিব পাৰিব আজিৰ কেবিনেটে অনুমোদন দিলে খুব কম দিনৰ ভিতৰতে ইয়াক দেখিবলৈ পাব যি ড্ৰাইভিং লাইসেন্স এই ড্ৰাইভিং লাইসেন্স আমি ইতিমধ্যে যথেষ্ট সৰলীকৰণ কৰি অনা হৈছিল যে ড্ৰাইভিং লাইসেন্স ঘৰতে বহি অনলাইনত এপ্লাই কৰা অনলাইনত পোৱা এই ধৰণৰ ব্যৱস্থাসমূহ হৈছিল য'ত আমি সিটিজেন সেন্ট্ৰিক সাৰ্ভিস বুলি কয় সাৰ্ভিস বিলাক আমি বঢ়াই লৈ আহিছিল এতিয়া আজি কেবিনেটে এটা অনুমোদন দিছে যে এতিয়াৰ পৰা ড্ৰাইভিং লাইসেন্স আৰু আমাৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আৰসি আৰু ড্ৰাইভিং লাইসেন্স এই সকলো ডিজিটালি পাব ডিজিটালি মানে ডিজি লকাৰতে হোক বা যিকোনো তেওঁলোকে অনলাইনত পাব ইয়াৰ আৰু হাৰ্ড কপিৰ প্ৰয়োজন নাই কোনোবাই নিজে প্ৰয়োজনে হাৰ্ড কপি উলাই ল'ব এতিয়া অনলাইনত তেওঁলোকে সকলো আৰু এতিয়া পোষ্টেল দিলে পাব নালা অসুবিধা হ'ল কাৰ্ডখন হেৰালে এই ধৰণৰ কথা নাই তেওঁলোকে অনলাইনতে নিজৰ ড্ৰাইভিং লাইসেন্সখন থাকিব যিকোনো ড্ৰাইভিং লাইসেন্স দেখাব লাগিলে ডিজি লকাৰত থাকিব তাৰ পৰা ড্ৰাইভিং লাইসেন্স দেখাব ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট দেখাব সেইবিলাকে তাৰ কাৰণে হাৰ্ড কপিৰ প্ৰয়োজন নহয় গতিকে এতিয়া আজিৰে পৰা ড্ৰাইভিং লাইসেন্স আৰু ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট ইলেক্ট্ৰনিকেলি সেলফ প্ৰিন্টেড PDF ফৰমেটত দিয়া হ'ব আৰু সেইখিনি ডিজিটালি পাব য'ত ডিজি লকাৰ বা এনেকুৱা ধৰণৰ নিজৰ ব্যৱস্থাৰ মাজত তেওঁলোকে ৰাখিব পাৰিব গতিকে আজিৰে পৰা এটা নতুন সিটিজেন সেন্ট্ৰিক সাৰ্ভিস এটা আৰম্ভ হ'ল যেটো অসমৰ মানুহে যেনেকে আগতে বিভিন্ন মাৰ্কশিট ইত্যাদি ডিজিটালি বা ডিজি লকাৰত ৰাখিছিল হেনেকে সেই একেই পদ্ধতিৰে নিজৰ ড্ৰাইভিং লাইসেন্স নিজৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট ইত্যাদি তেনেকে ৰাখিব পাৰিব